হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল পজিটিভ MK। বন্ধুসকল, পুনৰ আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বন্ধুসকল, আজি মই দেখাম আপোনালোকক 20 টকা খৰচ কৰি আপোনালোকে গাড়ী এখন কেনেকৈ চোৰৰ পৰা বচাব পাৰে। লগতে আপোনাক যদি কোনোবাই যদি সঘনাই গাড়ী বিচাৰিব আহে ঘৰত, তেন্তে আপুনি কেনেকৈ ক'ব পাৰে যে মোৰ গাড়ীখন বেয়া হৈছে। তাৰ কাৰণে মাত্ৰ আপোনাৰ 20 টকা খৰচ হ'ব। চ' বন্ধুসকল, মাত্ৰ 20 টকাৰ এটা চুইচ এটা লগাম মই আজি। সেই চুইচটো কেনেকৈ লগাব লাগিব, ক'ত লগাব লাগিব, ক'ত কানেকশ্যন কৰিব লাগিব, সম্পূৰ্ণ দেখাই দিম আজি। আৰু বন্ধুসকল, আপোনালোকে ভিডিঅ'টো আধাতে এৰি নিদিব, সম্পূৰ্ণ শেষলৈ চাব। কাৰণ কিয়নো আপোনাক এই কানেকশ্যনটো আপুনি নিজে কৰিব লাগিব, তেতিয়াহে আপোনাৰ লাভদায়ক হ'ব। তো বন্ধুসকল, বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধুসকল, এইখন হৈছে এখন এভিয়েটৰ স্কুটি। ইয়াৰে প্ৰথমতে কি কৰিব লাগিব, এইটো যিখন কভাৰ আছে এই কভাৰখন আমি খুলিব লাগিব। তো এইখন কভাৰ খুলিবৰ কাৰণে প্ৰথমে ডিকিটো অন কৰি ল'ম। ডিকিটো খুলি যিটো এইটো স্ক্ৰু আছে, এইটো স্ক্ৰু, এইফালে এটা স্ক্ৰু আছে আৰু ইয়াতে তলত এটা স্ক্ৰু আছে। সেই স্ক্ৰুকেইটা আমি খুলিব লাগিব। প্ৰথমতে আমি এইখন খুলি ল'ম। এনেকুৱা ঠাইত মই ইয়াতে লগাব খুজিছোঁ। ক'ত? ইয়াতে মই ডিকিটোৰ ভিতৰতে লগাম। মই ইয়াতে এটা হোল কৰি ল'ম। ইয়াতে লগাম। মই বৰ্তমান ইয়াতে লগাব খুজিছোঁ। ইয়াতে লগাই দিম, কিয়নো মই এইটো যিটো লক আছে, এই যে লক থাকিবই, চ' সেইকাৰণে মই ইয়াতে লগাই দিম। আপোনালোকে বেলেগতো লগাব পাৰে, তলত লগাওক, চাইডত লগাওক, কিন্তু মানে যাতে সহজতে চকু নপৰে মানুহৰ,
সেনেকুৱা ঠাইতে লগাওক প্ৰথমতে মই ইয়াতে চুইচটো লগাই দিম ইয়াতে এটা হোল কৰিম হোল কৰি লগাই দিম প্ৰথমতে মই এইখন খুলি ল'ম আৰু ইয়াতে মই আইৰণৰ জৰিয়তে ফুটাটো কৰি ল'ম হোল এটা
যদি গাড়ীখন আপোনাৰ লক কৰা আছে তেন্তে আপোনাৰ গাড়ীৰ লকটো ভাঙিব। তাৰপিছত ইয়াতে বেলেগ চাবি ভৰাবৰ কাৰণে ট্ৰাই কৰিব, নহ'লে আপোনাৰ বেলেগ চাবিৰ যিবিলাক কানেকশ্যন আছে ভিতৰত সেই কানেকশ্যনবিলাক তাৰবিলাক শ্বৰ্ট কৰি কেনে গাড়ীখন ষ্টাৰ্ট কৰিব চাব। কিন্তু বন্ধুসকল, যেতিয়া আপোনাৰ এই চুইচটো এনেকৈ অফ হৈ থাকিলে আপোনাৰ আগৰ ফালে যদি বেলেগ চাবি লগায়ো তেতিয়াও আপোনাৰ গাড়ীখন ষ্টাৰ্ট কৰিব নোৱাৰে, কিয়নো আপোনাৰ ইঞ্জিনৰ কানেকশ্যনটো টোটেলি ডিছকানেক্ট হৈ থাকিব। তো বন্ধুসকল, মই আৰু এবাৰ আপোনালোকক চুইচটো অফ কৰি কেনে কিক মাৰি কেনে দেখাই দিছোঁ গাড়ীখন ষ্টাৰ্ট হয় নে নহয়। এই চাব, মই চাবিটো অন কৰি দিলোঁ। ইয়াতে আপুনি চাওক, মই যেতিয়া কিক মাৰিম এতিয়া দেখিছে গাড়ীখন ষ্টাৰ্ট হোৱা নাই। ষ্টাৰ্টিঙৰ এটা মোচন এটা লয় কিন্তু ষ্টাৰ্ট নহয়, দেখিছে, কাৰণ মই চুইচটো অফ কৰি থৈছোঁ। আৰু বন্ধুসকল, ইয়াৰ উপৰিও আপোনালোকৰ আৰু এটা লাভ হৈছে কি, এই চুইচটো লগোৱাৰ ফলত যদি আপোনাক কোনোবাই গাড়ীখন সঘনাই বিচাৰিব আহে, যদিহে আপুনি এই চুইচটো অফ কৰি থয়, তেখেতক জনাব পাৰিব যে আপুনি গাড়ীখন প্ৰব্লেম হৈছে, ষ্টাৰ্টিঙৰ প্ৰব্লেম। তো সেইটো এটা হৈছে আপোনাৰ লাভ। তো বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো বন্ধুসকল আপোনাৰ নিজৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, ধন্যবাদ আজিলৈ ইমানে।